নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছো। আজি লৈ আহিছো আপোনালোকৰ কাৰণে কেনেকৈ আমি অতি সহজে MS Word আৰু MS Excelৰ ফাইলবোৰ PDF ফাইললৈ কনভাৰ্ট কৰিব পাৰোঁ, সেইটো বিনা ইণ্টাৰনেট যোগেদি। হয়, আমি সচৰাচৰ যেতিয়া MS Word আৰু MS Excelৰ ফাইলবোৰ PDF ফাইললৈ কনভাৰ্ট কৰিব লগা হ'লে আমি ইণ্টাৰনেটৰ সহায় লওঁ। কিন্তু মই আজি আপোনালোকক দেখুৱাম যে কেনেকৈ আমি অফলাইন যোগেদিও MS Word আৰু MS Excelৰ ফাইলবোৰ PDF লৈ কনভাৰ্ট কৰিব পাৰোঁ। হয় বন্ধু, যদিহে আপোনালোকে MS Word 2007 আৰু MS Excel 2007 ইউজ কৰে, তেনেহ'লে অতি সহজে আপুনি আপোনাৰ MS Word আৰু MS Excelৰ ফাইলবোৰ আপুনি PDF লৈ কনভাৰ্ট কৰিব পাৰিব। সো এয়া মই আপোনালোকক প্ৰেক্টিকেলি কৰি দেখুৱাইছোঁ। সো ষ্টাৰ্ট কৰোঁ। আপুনি প্ৰথমতে মাইক্ৰ'ছফ্ট ৱাৰ্ড 2007 খুলি ল'ব। খুলি লোৱাৰ পিছত আপুনি ইয়াতে আপোনাৰ যিখিনি দৰকাৰ ডকুমেণ্টছ বনাব আছে, আপোনাৰ ডাটা বনাব আছে, তো সেয়া আপুনি বনাই লওক। মই ধৰি লওক ডাটা বায়'ডাটা বনালোঁ। short name, father, সো এইখিনি লিখিলোঁ। দীঘলীয়া নিলিখোঁ, আপোনালোকক খালি এক্সাম্পল দেখুৱাৰ কাৰণে মই লিখিলোঁ। লিখাৰ পিছত আপুনি এইটো ফাইল যদি আপোনাৰ PDF লৈ ধৰি লওক PDF লৈ আপোনাক কনভাৰ্ট কৰিব লগা হয়, তেতিয়াহ'লে আপুনি অফিচ বটনত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি ছেভ এজ অপশ্যনত যাওক। অপশ্যনত যোৱাৰ পিছত আপুনি 5 নম্বৰ অপশ্যন যিটো আছে PDF or XPS, পাব্লিছ এ কপি অফ দ্য ডকুমেণ্টছ এজ এ PDF or XPS ফাইল, এইটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি দেখিব যে আপোনাৰ ফাইল নেম প্ৰথমতে আপুনি লিখি ল'ল। মই বায়'ডাটা লিখিলোঁ, বায়'ডাটা, তাৰপিছত আপোনাৰ ছেভ এজ টাইপ, ইয়াত ক্লিক কৰিলে আৰু এটা আছে অপশ্যন PDF আছে, XPS ডকুমেণ্টছ আছে। তো আপোনাক PDF ডকুমেণ্টছৰ দৰকাৰ, তো আপুনি ছেভ এজ টাইপটো PDF কৰি লোৱাৰ পিছত আপুনি ইয়াতে মই ডেস্কটপ কৰি দিছোঁ। সো এই আপোনাৰ ছেভ টুল আছে, আপোনাৰ পাব্লিছ আছে, কেনচেল আছে। তো আপুনি এইটো অপশ্যনত ক্লিক কৰক, মাজৰ অপশ্যনত পাব্লিছ অপশ্যনত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত অট'মেটিকলি আপোনাৰ PDF লৈ কনভাৰ্ট হৈ যাব। ইয়াত দেখিলে বন্ধুসকল, তো আপুনি চাব পাৰে। এইটো মই কাটি দিলোঁ, ক্লজ কৰি দিলোঁ। তো মই বায়'ডাটা বুলি ছেভ কৰিছিলোঁ, এইটো চাওক, এইটো আপোনাৰ বায়'ডাটাত যিটো ফাইল আছে MS Wordত বনাইছিলোঁ, তো আপোনাৰ এইটো PDF হৈ গৈছে। সো এনেকৈ আপুনি MS Wordৰ ফাইলবোৰ PDF ফাইল লৈ কনভাৰ্ট কৰিব পাৰিব। নেক্সট আপোনাৰ আহিল মাইক্ৰ'ছফ্ট অফিচ এক্সেল 2007। ইয়াতো তেনেকৈ কৰিব পাৰি। আপোনাৰ যিকোনো ডাটা আপুনি ইয়াতে বনালে, তাৰপিছত আপুনি সেইখিনি PDF লৈ কনভাৰ্ট কৰিব পাৰিব। সো মই এক্সাম্পল এনে দেখুৱাইছোঁ, লিখি আছোঁ ফাদাৰ নেম, other names,
তাৰপিছত আপোনাৰ এড্ৰেছ লিখিলোঁ, তাৰপিছত লিখিলোঁ ৰিমাৰ্ক। তো এইখিনি লিখাৰ পিছত আপুনি মানে আপোনাৰ যদি কমপ্লিট ডাটাটো লিখা হৈছে তেতিয়াহ'লে আপুনি সেইটো ফাইল PDF লৈ কেনেকৈ কনভাৰ্ট কৰিব মই দেখুৱাই আছোঁ। তো আপুনি অফিচ যিটো বটন আছে সেইটোত ক্লিক কৰক, ছেম একেই MS ৱৰ্ডৰ নিচিনা। তাৰপিছত আপুনি ইয়াতে 6 নম্বৰ অপশ্যনত হয়, 6 নম্বৰ অপশ্যনত একেই লিখা আছে PDF or XPS publish a copy to the workbook as a PDF or XPS ফাইল, এইটোত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি ছেম একে প্ৰচেছ, যদি আপোনাৰ PDF দৰকাৰ PDF, যদি আপোনাৰ XPS ডকুমেণ্ট দৰকাৰ এই XPS এইটো ডকুমেণ্টছত ক্লিক কৰিব পাৰে। তো আমাক PDF দৰকাৰ, তো আপুনি ইয়াতে ফাইল বনাব পাৰে। ধৰি লওক আপোনাৰ বেনিফিচিয়াৰী লিষ্ট বুলি ছেভ কৰিলোঁ। তাৰপিছত আপুনি তললৈ আহিব, তাৰপিছত আপুনি টুল পাব্লিছ আৰু কেনচেল, পাব্লিছত আপুনি ক্লিক কৰাৰ লগে লগে অট'মেটিকলি আপোনাৰ ফাইলটো PDF লৈ কনভাৰ্ট হৈ যাব। ঠিক আছে, মই ছেভ নকৰিলোঁ। তো এইটো আপোনাৰ যিটো বেনিফিচিয়াৰী লিষ্ট বুলি লিখিছিলোঁ ইয়াতে আপুনি টাইপ কৰক সাৰ্চ বাৰত বেনিফিচিয়াৰী, হয় এইটো পালোঁ বেনিফিচিয়াৰী লিষ্ট। দেখিছে বন্ধুসকল, এনেকৈ PDF লৈ কনভাৰ্ট কৰিব পাৰি। চ' বন্ধুসকল আপোনালোকে চাগে এতিয়া বুজিলে যে কেনেকৈ আমি MS Word বা MS Excelৰ ফাইলবোৰ PDF লৈ কনভাৰ্ট কৰিব পাৰোঁ। সেইটো কোনো ইণ্টাৰনেটৰ প্ৰয়োজন নাই, এনেকৈ আমি PDF ফাইল লৈ কনভাৰ্ট কৰিব পাৰোঁ। চ' বন্ধুসকল ভিডিঅ'টো কেনে পালে, যদি ভাল লাগিছে আপোনাৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি কিবা ক'ব লগা আছে মোক বা কিবা সুধিব লগা আছে তেতিয়াহ'লে আপুনি কমেণ্ট কৰিব পাৰে। আৰু প্লাছ আপোনালোকক জনাওঁ যে এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো প্ৰেছ কৰক যাতে মোৰ নেক্সট ভিডিঅ'কেইটা আপুনি সহজে চাব পাৰে। চ' বন্ধুসকল আজিলৈ ইমানে, ধন্যবাদ।